যি সময়ত দৈনিক পেট্ৰল ডিজেলৰ দাম ঊৰ্ধ্বগামী হৈ আছে সেই সময়তে দক্ষিণ কামৰূপৰ বাটৰ হাটস্থিত ৰিলায়েন্স নামৰ পেট্ৰল ডিপুটোত আচলতে কি চলে আচৰিত যেন লাগিলেও আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ এক সাংঘাতিক ঘটনা। আসলে মানে কেনেকুৱা মোৰ এখন ৱেগনৰ গাড়ী আছে টপ মডেল এখন VXI সেইদিনাখনে মোৰ এটা মানে প্ৰগ্ৰেম এটা আছিল কি বুলি কয় বৰপেটাত মই গাড়ীখন কেইটা ফিলিং কৰালোঁ এতিয়া টাংকি ফুল কৰিলে ফুল কৰোঁতে টোটেল তেওঁলোকে তেল দিলে মোক 40 লিটাৰ 99 পইণ্ট তাৰমানে মোটামুটি 17 তাৰিখ ৰাতি 10 বাজিছে পেট্ৰল ডিপুত এজন গ্ৰাহক সৰ্বমুঠ 41 লিটাৰ পেট্ৰল মুঠ 3799 টকা হয় ঠিকেই শুনিছে আপুনি 3799 টকাত 41 লিটাৰ পেট্ৰল ইমানলৈ সকলোখিনি ঠিকেই আছে কিন্তু হয়তো আজি আপোনাৰ চকু কপালত উঠিব আচলতে গাড়ীখনৰ টেংকিত পেট্ৰলৰ কেপাচিটি কিমান হয় গাড়ীখন আছিল মাৰুতি সুজুকি কোম্পানীৰ ৱেগনাৰ উক্ত গাড়ীখনৰ পেট্ৰলৰ কেপাচিটি সৰ্বমুঠ 35 লিটাৰ অৰ্থাৎ 35 লিটাৰ কেপাচিটিত 41 লিটাৰ পেট্ৰল এতিয়া প্ৰশ্ন হ'ল বাকি 6 লিটাৰ পেট্ৰল ক'ত গ'ল তাতকৈ ডাঙৰ কথা গাড়ীখনত ইতিমধ্যে পেট্ৰলৰ কিছু পৰিমাণ মজুত আছিল এই সকলো প্ৰশ্নৰ উত্তৰ হয়তো সাধাৰণ গ্ৰাহকে বিচাৰি নাপাব এতিয়া আমি দেখুৱাব লৈছোঁ 17 তাৰিখৰ সেই দৃশ্য তাৰ পিছত চাওক পেট্ৰল ডিপুৰ মানি ৰচিদ হয় CCTVৰ ফুটেজ আৰু পেট্ৰল ডিপুত থকা কম্পিউটাৰ প্ৰয়োগশালাৰ পৰা এয়া আছিল আমাৰ এক তথ্য আচলতে উক্ত ডিপুটোত এনেদৰে চলি আছে গ্ৰাহকৰ ওপৰত মাধমাৰ